আসসালামু আলাইকুম বন্ধুসকল। আজি আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি অন্তৰ্গত ৰঙাগৰা গাঁৱত আমাৰ বাইদেউহঁতৰ ঘৰত নাৰিকল গছত এনেকৈ স্পষ্টকৈ দেখা পাইছোঁ আল্লাহৰ নাম। এনেকৈ স্পষ্টকৈ দেখা পাইছোঁ আমি আল্লাহৰ নাম আৰু কিছুমান আৰবিক শব্দ। তো আপোনালোকে যদি বিচাৰে চাব পাৰে আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আপোনালোকে আল্লাহৰ প্ৰতি আমাৰ ইছলাম ধৰ্মৰ প্ৰতি অলপ আগ্ৰহীত হওক ৰাইজ। ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো মুমিন বান্দালৈ যে এই ভিডিঅ'টো চাওক। স্পষ্টকৈ আছে, প্ৰতিটো খিলাপাতত লিখা আছে আল্লাহৰ নাম। চাওক কেনেকৈ বহুত ওপৰত হয়, ভিডিঅ'টো ভালকৈ জুম কৰি উঠোৱা হৈছে, ভালকৈ স্পষ্ট হোৱা নাই। আপোনালোকে চাব পাৰে, নিজে আহি চাব পাৰে। নাৰিকল গছত এনেদৰে লিখা আছে আল্লাহৰ নাম। ধন্যবাদ বন্ধুসকল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। আসসালামু আলাইকুম। বাড়ছে মোবাইলে বাড়ছে আমার লাগে আল্লাহ জিনিস মতো লই আইতুই না মোবাইল যে একজন আর ঘন্টা দিয়ে হাইতা হ্যাঁ পুরো আলি পিন মতো লেখা এই যে না এটা এই যে আল্লাহ হাসান যে মাথা ফিরবো এটা মধ্যে রক্ত আমর রাতে রাতে মধ্যে রক্ত আমর এটা লাগে টেনশন না লেখা দিই বাস করতো বাস এটা দেই যে বাসতে দাঁড়ি না এই যে অনেক না নিউজ লাগছে যে নিউজ লাগতে ফোন করে নিউজ লাগা হলো ডাইরে কত মন নিউজ আছে দেখবার লাগা অন্য নিউজ লাগা কি সুন্দর বাসে বড় কষ্ট সুন্দর নি আমরা নাইবের মধ্যে